মই বন্ধু পুৰুষসকলক সুধিছোঁ, আপোনালোকে বাৰু নিজৰ ঘৰখনৰ বাদ দি আনৰ বাবে ঘৰত কাজিয়া কৰে নেকি? নতুবা আনৰ হৈ ওকালতি কৰে নেকি? নকৰিব, কোনো কামত নাহে। আপোনাৰ ঘৰৰ মানুহখিনি আপোনাৰেই। আপোনাৰ প্ৰতিটো সুখ দুখত সিহঁত লগত থাকিব, কিন্তু আনে নাথাকে। আনক আপুনি ৯৯ বাৰে আপুনি সহায় কৰক, এবাৰ মাত্ৰ সহায় নকৰি চাওক আপোনাৰ কি গতি কৰে। আপুনি যে ইমান ঘৰত লাগি সকলোকে কন্দুৱাই আনক সহায় কৰি আছিলে, সেই মানুহবোৰে আপোনাক এক ছেকেণ্ডৰ কাৰণেও আপোনাক ভাল ব্যৱহাৰ নকৰে, মনত ৰাখিব।